মোৰ সমূহ বন্ধু বান্ধৱীলৈ মই হিয়া ভৰা মৰম জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই সৰু কোমোৰা জালিটোৰে দি ৰেচিপি বনাম। ভিডিঅ'টো সকলোকে চাই থাকক। মই কোমলীয়া কোমোৰা জালিৰ বাকলিটো পেলাই দিলোঁ আৰু অকণমান নিমখ পানীৰে এটা হুইচেল মাৰি ল'ম মই কুকাৰত। এয়া মই কোমোৰা জালিটো কুকাৰত সিজাই লৈছোঁ আৰু ইয়াত ঠাণ্ডা কৰি লৈছোঁ। ফ্ৰিজত থৈ দিছোঁ মই। ফ্ৰিজত নথলেও কথা নাই, এনে ঠাণ্ডা হ'বলৈ দিলে হ'ল। তাৰপিছত এই এটা বাটিত মই এইখিনি সৰিয়হ লৈছোঁ, তাৰপিছত এইকেইটা ধনিয়া লৈছোঁ, গোটা ধনিয়া, আৰু এইকেইটা 5টা জালুক লৈছোঁ, আৰু এয়া হৈছে জিৰা, তাৰপিছত নহৰু, আদা, কেঁচা জলকীয়া, শুকান জলকীয়া, এই আটাইখিনি মই পটাত মিহি কৰি বটি ল'ম মই এতিয়া। এতিয়া মই কোমোৰা জালিটো কাটি লওঁ। একেবাৰে কোমল তাৰপিছত এতিয়া এনেকৈ দিছোঁ মই। এনেকৈ কাটি লৈছোঁ আৰু এতিয়া এনেকৈ দি দিছোঁ। আটাইকেইটো ঘৰতে দিলোঁ মই। হৈ গৈছে। এতিয়া অলপ মই ঘৰত ব্যৱহাৰ কৰা মছলা গুড়িটো দি দিছোঁ ইয়াতে। যি ব্যৱহাৰ কৰে সেই মছলা অকণমান দিলেই হ'ল। ইয়াতে হালধি গুড়ি দি দিছোঁ আৰু প্ৰয়োজন মতে নিমখ দিব। নিমখ জোখত বেছি হ'লে ভাল নালাগিব। তাৰপিছত ইয়াত দি দিছোঁ মই এই বটি লোৱা সৰিয়হখিনি দি দিছোঁ। এনেকৈ ধুনীয়াকৈ মই সানি লওঁ। চনা বেচনটো দি লৈছোঁ। বেছিকৈ দিব নালাগে, এইখিনিমান দিলেই হ'ব। এইখিনি ধুনীয়াকৈ এনেকৈ মই সানি ল'ম। এয়া কেৰাহীটো গৰম হোৱাত মই ইয়াতে তেল দি দিলোঁ আৰু তেলখিনিৰ ধোঁৱা ওলাইছে, গৰম হৈছে। এতিয়া মই ইয়াতে কোমোৰা জালিখিনি বহাই দিম। এটুকুৰ কৰি দিম এনেকৈ। এইখিনি ওলটাই দিওঁ এটুকুৰ কৰি। এয়া ওলটাই দিছোঁ আৰু এটুকুৰ ওলটাই দিওঁ। এই ৰেচিপিটো যদি কোনোবাই বনাইছে মোক কমেণ্ট কৰি জনাবচোন। খাইতো বহুত টেষ্ট লাগে। আপোনালোকে কেনেকৈ মোক জনাবচোন। কোমোৰা জালিবিলাক কেনে ধুনীয়া হৈছে। এটুকুৰ হ'লে হৈ যাব, বহুত ডাঙৰ। আমিতো মাছ মাংস বহুত যত্ন কৰি বহুত সময় ৰান্ধি খাওঁ, কিন্তু এই ইজি ৰেচিপিবিলাক আমি কমকৈ ৰান্ধোঁ এনেকৈ। আৰু খৰচ পাতি বাৰু কমকৈও কৰোঁ।
হৈছেই সিজাই লোৱা বস্তু নহয় বহুত বেছি দেৰি নালাগে অকণমান ৰঙা পৰিলে হ'ল তেল মছলা এইখিনি সোমাই গ'লে এয়া মই নমাই থলোঁ এটুকুৰ কৰি আৰু মই এনেদৰে কোমোৰাৰ জালিৰ ৰেচিপিটো বনালোঁ ড্ৰাই কৰি সকলোৱে ঘৰত খাই চাবচোন কেনেকুৱা লাগে এনেকৈ আৰু যদি মোৰ ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।